আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেল মেডিয়েকা একাডেমীলৈ। এই চেনেলটোৰ জৰিয়তে আমি সদায় আপোনালোকক এপিএছচিৰ লগত জড়িত থকা জ্ঞানসমূহ দিবলৈ চেষ্টা কৰি আহিছো। আজি পুনৰবাৰ আপোনালোকৰ বাবে লৈ আহিছো 10টাকৈ এমচিকিউ প্ৰশ্ন আৰু তাৰ উত্তৰ। কিন্তু ভিডিঅটো আৰম্ভ কৰাৰ আগতে যদিহে আপোনালোক প্ৰথমবাৰৰ বাবে আমাৰ লগত জড়িত হৈছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি থব যাতে ভৱিষ্যতে আহিবলগীয়া ভিডিঅ'সমূহৰ নটিফিকেশনসমূহ আপোনালোকে পাই থাকে। তেন্তে আহক আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰো। প্ৰথম প্ৰশ্নটো হ'ল which country is the host of ICC T20 World Cup 2024? কোনখন দেশ ICC T20 বিশ্বকাপ 2024ৰ আয়োজক? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ৱেষ্ট ইণ্ডিজ এণ্ড USA, ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকা। দ্বিতীয় প্ৰশ্নটো হ'ল whom is appointed as the brand ambassador of ICC T20 World Cup 2024? ICC T20 বিশ্বকাপ 2024ৰ ব্ৰেণ্ড এম্বেছাডৰ হিচাপে কাক নিযুক্তি দিয়া হৈছে? আৰু ইয়াৰ উত্তৰটো হ'ল ইউৱৰাজ সিং, যুৱৰাজ সিং। তৃতীয় প্ৰশ্নটো হ'ল on which date International Yoga Day is celebrated? কোন তাৰিখে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালন কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 21 জুন, 21 জুন। চতুৰ্থ প্ৰশ্নটো হ'ল on which date World No Tobacco Day is celebrated? কোন তাৰিখে বিশ্ব ধঁপাত নিষিদ্ধ দিৱস হিচাপে পালন কৰা হয়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল 31 মে, 31 মে। নেক্সট প্ৰশ্নটো হ'ল to which phenomenon roaring 40s related to? roaring 40s কোনটো পৰিঘটনাৰ সৈতে জড়িত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল oceanic wind, মহাসাগৰীয় বতাহ। নেক্সট প্ৰশ্নটো হ'ল through which of the following northeastern state Tropic of Cancer passes through? তলৰ কোনখন উত্তৰ পূবৰ ৰাজ্যৰ মাজেৰে ট্ৰপিক অফ কেঞ্চাৰ পাৰ হৈ যায়? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল মিজোৰাম। নেক্সট প্ৰশ্নটো হ'ল which is not a biodiversity hotspot in India? ভাৰতত কোনটো জৈৱ বৈচিত্ৰ্যৰ হটস্পট নহয়? ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ফিলিপাইন। নেক্সট প্ৰশ্নটো হ'ল which is the smallest biosphere reserve in India? ভাৰতৰ আটাইতকৈ সৰু জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চল কোনটো? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল ডিব্ৰু-চৈখোৱা, ডিব্ৰু-চৈখোৱা। নেক্সট প্ৰশ্নটো হ'ল লোকটক হ্ৰদ যাৰ বাবে ই ভাহি আছে তাৰ অনন্য চৰিত্ৰ কি? What is the unique character of Loktak Lake for which it is floating? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল presence of ফুমদি, ফুমদিৰ উপস্থিতি। নেক্সট প্ৰশ্নটো হ'ল in which national park Loktak floating lake is situated? কোনটো ৰাষ্ট্ৰীয় উদ্যানত লোকটক ভাসমান হ্ৰদ অৱস্থিত? আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কাইবুল লামজাও NP, কাইবুল লামজাও NP। আশা কৰোঁ এই প্ৰশ্ন আৰু উত্তৰসমূহে আপোনালোকক ভালেখিনি সহায় কৰিব। এতিয়া মই আপোনালোকৰ বাবে এটা প্ৰশ্ন আগবঢ়াইছো। আশা কৰোঁ আপোনালোকে কমেণ্ট বক্সত এই প্ৰশ্নটোৰ উত্তৰ আমাক দিব। প্ৰশ্নটো হ'ল কাইবুল লামজাও ৰাষ্ট্ৰীয় উদ্যান ক'ত অৱস্থিত?